হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ মহিমা আৰু গৌৰৱ সদা সৰ্বদাই হওক। প্ৰিয়সকল, ঈশ্বৰ জীৱাই আজি আপোনাৰ আৰু মোৰ বাবে সুন্দৰ দিন দিছে, সুন্দৰ স্বাস্থ্য প্ৰত্যেকজনক দিছে। তাৰ বাবে এজন বিশ্বাসী হিচাপে আমি প্ৰতিটো সময়ত তেওঁৰ মহিমা আৰু গৌৰৱ আমি কৰি থকাটো আমাৰ প্ৰয়োজন হয়। প্ৰিয়সকল, আহক আজি আমি খন্তেক ঈশ্বৰৰ বাক্য ষ্টাডি কৰিম বাইবেলৰ দ্বাৰাই, যে নৰক কি হয় এই বিষয়ে আমি বাইবেলৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে এই ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ঈশ্বৰে আপোনালোকৰ জীৱনত প্ৰচুৰ পৰিমাণে আশীৰ্বাদ বৰষাই দিব। আমি জানিবলৈ চেষ্টা কৰিম নৰক কি হয়। আমি যদি বাইবেলত চাওঁ, নৰক হৈছে এটা অনন্তকলীয়া যন্ত্ৰণাদায়ক ঠাই। আৰু এই ঠাই কাৰ বাবে ঈশ্বৰ জীৱা বনাইছে, কাৰ বাবে এই ঠাইটো যুগুত কৰিছে? যদি আমি বাইবেলত চাওঁ, শয়তান আৰু তাৰ দূতবোৰৰ বাবে যুগুতোৱা এটা স্থান বুলি আমাক বাইবেলে সোঁৱৰাই দিছে। মুঠি 25:41 পদত আমাক কোৱা হৈছে যে শয়তান আৰু তাৰ দূতবোৰৰ বাবে যুগুতোৱা এটা স্থান, আৰু এই স্থানটো হৈছে এটা অনন্তকলীয়া যন্ত্ৰণাদায়ক এটা ঠাই বুলি বাইবেলে আমাক সোঁৱৰাই দিছে। আৰু এই নৰকটো শয়তান আৰু তাৰ দূতবোৰৰ বাবে যুগুতোৱা এটা অনন্তকলীয়া যন্ত্ৰণাদায়ক ঠাই। আৰু ইয়াক অগ্নিৰ সৰোবৰ আৰু দ্বিতীয় মৃত্যু বুলি কোৱা হয়। প্ৰকাশিত বাক্য 19:20 পদ আৰু 20:14-15 পদত আমাক কোৱা হৈছে এই নৰকক অগ্নিৰ সৰোবৰ আৰু দ্বিতীয় মৃত্যু বুলি কোৱা হয় এই ঠাইডোখৰক। আৰু ইয়াত কোনে থাকিব? এই নৰকত কোনে থাকিব? প্ৰিয়সকল, আপোনালোকে হয়তো নাজানে যে এই নৰকত কোনে থাকিব। আমি যদি বাইবেলত চাওঁ, ইয়াত কোনে থাকিব? ইয়াত ঈশ্বৰ বিৰোধী আৰু অধাৰ্মিকতাত থকা লোকসকলে সেই স্থানৰ অধিকাৰী হ'ব। যিবিলাকে অধাৰ্মিকতাত চলে, যিবিলাক পাপ কৰে আৰু যিবিলাক ঈশ্বৰ বিৰোধী হয়, সেইবিলাকেই সেই নৰকৰ ঠাইত, নৰক বোলা সেই ঠাইত তেওঁবিলাকে সেই ঠাইৰ অধিকাৰী হ'ব। সেয়েহে ইয়াত কোনে থাকিব বুলি আমি যদি চাওঁ বাইবেলত, তেতিয়াহ'লে আমি গম পাম যে এই নৰক বোলা ঠাইত ঈশ্বৰ বিৰোধী আৰু অধাৰ্মিকতাত চলা লোকসকলে আৰু পাপ কৰা লোকসকলে সেই নৰকৰ ভাগী হ'ব। সেই নৰকত তেওঁবিলাকৰ স্থান হ'ব। প্ৰিয়সকল, তাৰপিছত মিছা ভাৱবাদী আৰু জীৱন পুস্তকত যিবিলাকৰ নাম পোৱা নাথাকিব, তেওঁবিলাকে সেই নৰকৰ অধিকাৰী হ'ব। প্ৰকাশিত বাক্য 20:10 পদত আমাক কোৱা হৈছে যে যিবিলাক মিছা ভাৱবাদী, যিবিলাকে ফাৰি খোৱা ভাৱবাদী আৰু যিবিলাকৰ নাম সেই জীৱন পুস্তকত পোৱা নাযাব, তেওঁবিলাক সেই অগ্নিৰ সৰোবৰ অৰ্থাৎ দ্বিতীয় মৃত্যুৰ যি ঠাই নৰক, সেই ঠাইৰ তেওঁবিলাক অধিকাৰী হ'ব। প্ৰিয়সকল, নৰকৰ পৰা ৰক্ষা কেনেকৈ পোৱা যাব, বা নৰকৰ পৰা ৰক্ষা কোনে পাব পাৰে? প্ৰিয়সকল, যিবিলাকে মন পালটন কৰিব, তেওঁবিলাকে নৰকৰ পৰা ৰক্ষা পোৱাৰ বাট বিচাৰি পাব। সেয়েহে খ্ৰীষ্টক প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাটোৱেই ৰক্ষা পোৱাৰ উপায় বুলি আমাক বাইবেলে সোঁৱৰাই দিছে। যোহন 5:24-25 পদত কোৱা হৈছে, যিবিলাকে সত্যৰে ঈশ্বৰৰ আৰাধনা কৰিব আৰু যিবিলাকে প্ৰভুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিব, সেইটোৱে হৈছে ৰক্ষা পোৱাৰ একমাত্ৰ উপায়। প্ৰিয়সকল, আৰু সেয়েহে বিশ্বাসীসকলে আনক খ্ৰীষ্টলৈ জয় কৰিবলৈ কোৱা হৈছে। সেয়েহে বিশ্বাসীসকলক কোৱা হৈছে যে আন লোকসকলকো খ্ৰীষ্টৰ যি পৰিচয়, সেই পৰিচয় আন লোকবিলাকক আগবঢ়াব লাগে, যাতে তেওঁবিলাকে নৰকৰ পৰা হাত সাৰি মন পালতাই খ্ৰীষ্টলৈ আহি তেওঁবিলাকে যাতে নৰকৰ পৰা বাচিব পাৰে। তাৰ বাবে প্ৰত্যেক বিশ্বাসীক ঈশ্বৰ জীৱাই, প্ৰভু যীশুৱে সেই নৰকৰ কথা, সেই নৰকৰ যি যন্ত্ৰণাদায়ক যি ঠাই, সেই ঠাইৰ কথাবিলাক আমি আমাৰ বিশ্বাসীসকলৰ মাজত আমি সোঁৱৰাই থকা উচিত। ঈশ্বৰ জীৱাই ইচ্ছা নকৰে যাতে কোনেও সেই নৰকৰ ভাগী নহয়, সেয়ে ঈশ্বৰ জীৱাৰ ইচ্ছা। সেয়েহে প্ৰিয়সকল, এই নৰক যি ঠাই, যি যন্ত্ৰণাদায়ক যি ঠাই, সেই ঠাইৰ অধিকাৰী কেৱল শয়তান আৰু তেওঁৰ দূতবোৰ। সেয়েহে
আমি মনুষ্য হিচাপে ঈশ্বৰৰ সন্তান হিচাপে ঈশ্বৰৰ দাস হিচাপে আমি কেতিয়াও নৰকৰ ভাগি হোৱাটো কোনো বিশ্বাসীয়ে ইচ্ছা নকৰে। সেয়েহে আমি কি কৰিব লাগে? আমি সদায় ঈশ্বৰৰ প্ৰশংসা মহিমা আৰু তেওঁৰ সপক্ষে আমি কাৰ্য কৰিব লাগে আৰু তেওঁৰ যি বিধি আছে এই বিধিবিলাক আমি পালন কৰিব লাগে। তেতিয়াহে আমি স্বৰ্গৰ অধিকাৰী হ'ব পাৰিম। এই নৰক হৈছে এটা যন্ত্ৰণাদায়ক ঠাই আৰু যিটো দ্বিতীয় মৃত্যু বুলি কোৱা হয় আৰু এই স্থানটো শয়তানৰ বাবে ঈশ্বৰ জীৱাই যুগুত কৰি ৰাখিছে। আহক প্ৰিয়সকল, আমি এইখিনি সময়ত যি নৰকৰ বিষয়ে আলোচনা কৰিলোঁ, ঈশ্বৰে বিতংভাৱে বুজিবলৈ আপোনালোকক সহায় কৰক। আমিন।